নমস্কাৰ বন্ধুসকল, SSC GD এইবাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা বহুতো ভাল খবৰ আহি পৰিছে। ভাল খবৰটোনো কি? ভিডিঅ'টি শেষলৈ চাব। আৰু বন্ধুসকল, এইবাৰ SSC GD আগতকৈ বহুত বেছি ভেকেঞ্চি অহা সম্ভাৱনা আছে। আৰু এটা আটাইতকৈ ডাঙৰ ভাল খবৰটো হৈছে এইবাৰ SSC GD আমাৰ অসমীয়া ভাষাত এক্সাম দিবলৈ পাব। অসমৰ ল'ৰা ছোৱালীৰ কাৰণে অসমীয়া ভাষাত এক্সাম দিলে অলপ সহজ হ'ব। আপোনালোকৰ প্ৰশ্নটো বুজি পোৱাত অলপ সহজ হ'ব। আৰু আমি সকলোৱে জানো SSC GDত নেগেটিভ মাৰ্কিং থাকে, এইবাৰো থাকিব। আপোনালোকে যিখিনি প্ৰশ্ন উত্তৰ ভুলকৈ দিয়ে সেইখিনি নাম্বাৰ তাৰ পৰা মাইনাছ হ'ব। এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন চলাই থাকক যাতে এক্সামৰ টাইমত কোনো অসুবিধা নহয়। বন্ধুসকল, SSC GD এটা ডাঙৰ ৰিকুৱাৰমেণ্ট আহি আছে। এই সুযোগ হেৰুৱাই নিদিব। এই পোষ্টসমূহ এপ্লাই কৰিবলৈ কোনো ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট নালাগে। অনলি 10 পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। চ' বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। ধন্যবাদ।